ভিক্টৰ দাসক এই মুহূৰ্তত আদালতে 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আমি জনাই আছো এটা ডাঙৰ খবৰ আৰু আদালতৰ পৰা আৰক্ষীৰ জিম্মালৈ যোৱাৰ সময়ত ভিক্টৰ দাসে পুনৰবাৰ বিস্ফোৰক মন্তব্য কৰি কৈছে যে পৰীক্ষাৰ্থীৰ পৰা 6 মাইলত কোনো প্ৰবঞ্চকে 4 লাখ টকাৰ উৎকুচ লৈছিল পাৰ্সন প্ৰাইভেট এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ভিক্টৰ দাসক আদালতে 7 দিনৰ আৰক্ষীৰ জিম্মালৈ ভিক্টৰ দাসক ইতিমধ্যে প্ৰেৰণ কৰিছে আৰক্ষীয়ে 14 দিনৰ আৰক্ষীৰ জিম্মা বিচাৰিছিল যদিও আদালতে 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ভিক্টৰ দাসক কিন্তু আদালতৰ পৰা আৰক্ষীৰ জিম্মালৈ যোৱাৰ সময়ত ভিক্টৰ দাসে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে আৰু টাইম 8ৰ হাতত এই এক্সক্লুসিভ মন্তব্য আহি পৰিছে তেওঁ তাত কি কৈছে তেওঁ কৈছে যে 6 মাইলত কোনো প্ৰবঞ্চকে 4 লাখ টকা লৈছিল এটা বিশেষ নম্বৰৰ কথা এটা গাড়ীৰ এখন নম্বৰৰ কথাও তেওঁ উল্লেখ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ ধাৰাত ইতিমধ্যে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পাছতে ভিক্টৰ দাসক আজি আদালতত হাজিৰ কৰা হৈছিল আৰু আদালতে ইতিমধ্যে তেখেতক 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে 26000 নিযুক্তি যি হৈছিল প্ৰক্ৰিয়া হৈছিল সেই প্ৰক্ৰিয়াত কেলেংকাৰীৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে কিন্তু ভিক্টৰ দাসৰ বিস্ফোৰক মন্তব্য 6 মাইলৰ পৰা 4 লাখ টকা চাকৰিৰ বাবে কোনো প্ৰবঞ্চকে লোৱাৰ তেওঁ পুনৰবাৰ দাবী কৰি গৈছে এটা ডাঙৰ মন্তব্য আমি আপোনালোকক জনাই আছো পৰীক্ষাৰ্থীৰ পৰা কোনো ব্যক্তিয়ে এই টকা লৈ যোৱাৰ দাবী কৰিছে ভিক্টৰ দাসে পুনৰবাৰ ভিক্টৰ দাসৰ বিস্ফোৰক মন্তব্য এখন গাড়ীৰ নম্বৰো তেওঁ চিঞৰি সংবাদ মাধ্যমৰ আগত কৈ থৈ গৈছে ভিক্টৰ দাসে এটা বিশেষ নম্বৰৰ কথা উল্লেখ কৰি থৈ গৈছে আৰু কৈছে যে 4 লাখ টকা লোৱা হৈছিল পৰীক্ষাৰ্থীৰ পৰা মই ভাগৰা নাই আৰু আমি জয়ী হ'ম বুলি পুনৰবাৰ ভিক্টৰ দাসৰ বিস্ফোৰক মন্তব্য অৰ্থাৎ ভিক্টৰ দাস বৰ্তমান সময়তো নিজৰ স্থিতিত অটল আছে তেওঁক ইতিমধ্যে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে আদালতৰ পৰা আৰক্ষীৰ জিম্মালৈ যোৱাৰ সময়ত ভিক্টৰ দাসে বিস্ফোৰক মন্তব্য কৰি কৈছে যে 6 মাইলৰ পৰা কোনো প্ৰবঞ্চকে 4 লাখ টকা লৈছে এটা ডাঙৰ প্ৰশ্ন নিজৰ স্থিতিত বৰ্তমান সময়তো ভিক্টৰ দাস অটল আছে আজি মহানগৰ আৰক্ষীয়ে কৈছে ভিক্টৰ দাসে মিছা কথা কৈছে প্ৰমাণ পোৱা নাই তথ্য নাই আৰু তাৰ মাজতেই ভিক্টৰ দাসে নিজৰ স্থিতিত অটল থাকি কৈছে যে আমি জয়ী হ'ম বুলি উল্লেখ কৰিছে 7 দিনৰ আৰক্ষীৰ জিম্মালৈ তেখেতক প্ৰেৰণ কৰা হ'ল তেখেতৰ জামিন আবেদন নাকচ হৈছে 14 দিনৰ জিম্মাত আৰক্ষীয়ে বিচাৰিছিল কিন্তু আদালতে 7 দিনৰ জিম্মাত প্ৰেৰণ কৰিছে কিন্তু পুনৰবাৰ বিস্ফোৰক মন্তব্য কৰিছে ভিক্টৰ দাসে আমাৰ লগত ভিক্টৰ দাসৰ সেই মন্তব্য আহি পৰিছে ফাৰ্ষ্ট অন টাইমত এই বিশেষ দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো ভিক্টৰ দাসৰ মন্তব্য চিঞৰি তেওঁ কৈ গৈছে যে 6 মাইলৰ পৰা 4 লাখ টকা লোৱা হৈছে কোনো শিক্ষাৰ্থীৰ পৰা লোৱা বুলি তেওঁ দাবী কৰিছে আদালতৰ পৰা তেখেতক আৰক্ষীৰ জিম্মালৈ লৈ গৈছে আৰু তেওঁ চিঞৰি এটা গাড়ীৰ নম্বৰ তেওঁ উল্লেখ কৰি থৈ গৈছে তেওঁ কৈছে যে আমি জয়ী হ'ম বুলিও তেওঁ মন্তব্য কৰিছে আমি পুনৰবাৰ সেই মন্তব্য আপোনালোকক দেখুৱাইছো বিস্ফোৰক মন্তব্য ভিক্টৰ দাসৰ মই ভাগৰা নাই ভিক্টৰ দাসৰ মন্তব্য ধাৰাবাহিকভাৱে তেওঁ সেই মন্তব্য কৰিছে ভিক্টৰ দাস আদালতৰ পৰা তেখেতক কিছু সময় আগতে লৈ অহা হৈছে 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰক্ষীয়ে 14 দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিছিলে কিন্তু ভিক্টৰ দাসে কৈছে মই ভাগৰা নাই উই উইল ৰুল বুলি তেওঁ কৈছে আৰু কৈছে যে 6 মাইলৰ পৰা 4 লাখ টকা লোৱা হৈছে আৰু এটা গাড়ীৰ নম্বৰ এইদৰে চিঞৰি গৈছে ভিক্টৰ দাসে ধাৰাবাহিকভাৱে কৈছে যে তেওঁৰ লগত তথ্য প্ৰমাণ আছে আৰু এতিয়াও নিজৰ স্থিতিত অটল আছে ভিক্টৰ দাসে আজি মহানগৰ আৰক্ষীয়ে কৈছিলে যে তেওঁৰ লগত তথ্য প্ৰমাণ নাই মিছা মাতিছে সেইবাবে গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু ভিক্টৰ দাস বৰ্তমান সময়তো চিঞৰি সংবাদ মাধ্যমৰ আগত এই কথা কৈ গৈছে আৰু সমগ্ৰ ঘটনা এতিয়া অধিক ৰহস্যঘন হৈ পৰিছে পুনৰবাৰ শুনক ভিক্টৰ দাসে কি কৈ গৈছে Rupees 6 by the promise student. And we will roll.
या विस्फोरक मंतव्य 6 माइलर পৰা টকা লোৱা বুলি তেওঁ উল্লেখ কৰিছে কেবা লাখ টকা লোৱা বুলি তেওঁ উল্লেখ কৰিছে চিঞৰি চিঞৰি এই কথা উল্লেখ কৰি গৈছে ভিক্টৰ দাসে আৰু কৈছে যে তেওঁ ভাগৰা নাই বুলি উল্লেখ কৰিছে অৰ্থাৎ নিজৰ স্থিতি তেওঁ অটল আছে 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হ'ল 14 দিনৰ জিম্মাত বিচাৰিছিলে আৰু এই আদালত চৌহদৰ পৰা আৰক্ষীৰ জিম্মালৈ লৈ যোৱাৰ সময়ত শিক্ষক ভিক্টৰ দাস যাক বৰ্তমান সময়ত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আজি মহানগৰ আৰক্ষীয়ে সংবাদ মেল পাতি দাবী কৰিছে ভিক্টৰ দাসৰ লগত তথ্য নাই প্ৰমাণ নাই মিছা তেওঁ মাতিছে কিন্তু বৰ্তমান সময়তো ভিক্টৰ দাসে কৈছে মই ভাগৰা নাই এই মন্তব্য তেওঁ কৰি থৈ গৈছে আৰু এই বিষয়ক লৈ এতিয়া যথেষ্ট প্ৰতিক্ৰিয়া অব্যাহত আছে আমাৰ লগত অধিবক্তাৰ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আজি ভাস্কৰ দাস ভিক্টৰ দাসৰ প্ৰডাকশ্যন আছিলে পুলিচ কাষ্টডিৰ পৰা কোৰ্টলৈ প্ৰডাকশ্যন আনিছিলে তো প্ৰডাকশ্যনত আপোনাৰ পুলিচ কাষ্টডি বিচাৰিছে 14 ডেজ কিন্তু আমাৰ ছিনিয়ৰ অংশমান শৰ্মাৰ ছাবমিশ্যনৰ ভিত্তিত তেখেতক অনলি 7 ডেজ প্ৰডাকশ্যনৰ কাৰণে দিয়া হৈছে পুলিচ কাষ্টডিত দিয়া হৈছে আফটাৰ 7 ডেজ তেখেতক আকৌ জুডিচিয়েল কাষ্টডি মানে কোৰ্টত হাজিৰ কৰোৱা হ'ব আৰু আমি জামিন আবেদনৰ কৰিছিলোঁ সেইটো খাৰিজ কৰি পুলিচ কাষ্টডিত দিয়া হৈছে 7 দিনৰ কাৰণে আজি ভাস্কৰ দাস ভিক্টৰ দাসৰ প্ৰডাকশ্যন আছিলে পুলিচ কাষ্টডিৰ পৰা কোৰ্টলৈ প্ৰডাকশ্যন আনিছিলে তো প্ৰডাকশ্যনত আপোনাৰ পুলিচ কাষ্টডি বিচাৰিছে 14 ডেজ কিন্তু আমাৰ ছিনিয়ৰ অংশমান শৰ্মাৰ ছাবমিশ্যনৰ ভিত্তিত তেখেতক অনলি 7 ডেজ প্ৰডাকশ্যনৰ কাৰণে দিয়া হৈছে পুলিচ কাষ্টডিত দিয়া হৈছে আফটাৰ 7 ডেজ তেখেতক আকৌ জুডিচিয়েল কাষ্টডি মানে কোৰ্টত হাজিৰ কৰোৱা হ'ব আৰু আমি জামিন আবেদনৰ কৰিছিলোঁ সেইটো খাৰিজ কৰি পুলিচ কাষ্টডিত দিয়া হৈছে 7 দিনৰ কাৰণে আজি ভাস্কৰ দাস ভিক্টৰ দাসৰ প্ৰডাকশ্যন আছিলে পুলিচ কাষ্টডিৰ পৰা কোৰ্টলৈ প্ৰডাকশ্যন আনিছিলে তো প্ৰডাকশ্যনত আপোনাৰ পুলিচ কাষ্টডি বিচাৰিছে 14 ডেজ কিন্তু আমাৰ ছিনিয়ৰ অংশমান শৰ্মাৰ ছাবমিশ্যনৰ ভিত্তিত তেখেতক অনলি 7 ডেজ প্ৰডাকশ্যনৰ কাৰণে দিয়া হৈছে পুলিচ কাষ্টডিত দিয়া হৈছে আফটাৰ 7 ডেজ তেখেতক আকৌ জুডিচিয়েল কাষ্টডি মানে কোৰ্টত হাজিৰ কৰোৱা হ'ব আৰু আমি জামিন আবেদনৰ কৰিছিলোঁ সেইটো খাৰিজ কৰি পুলিচ কাষ্টডিত দিয়া হৈছে 7 দিনৰ কাৰণে Glamour, 4 lakhs 6 5 lakh rupees 6 5 lakh